ভাই কি কৰিছ? কি কৰিছ? এই লগৰটালৈ ফোন কৰিছোঁ। চা না বস্তু চা না কি কৈছা? কালি ছোৱালীজনী পতালোঁ। মজা বে কালি পতালোঁ ছোৱালীজনী। কালি চিনাকি হ'লোঁ, ডাইৰেক্ট কালিয়ে পতাইছোঁ ছোৱালীজনী। ছোৱালী এজনীৰ লগত কেনেকুৱা ফালিছোঁ আকৌ। ক'ৰ হয় ছোৱালীজনী? ক'ৰ হয়? ছোৱালীজনী হয় এফালৰ, এই যোৰহাটৰ হয়। কেনেকৈ পতালি বে? ছোৱালী এজনীৰ লগত কেনেকুৱা ফালিছোঁ আকৌ মই কালি। ফালিলি কচোন? ছোৱালীজনী সুধিলে মোক কি কৰা বুলি, মই ডাইৰেক্ট ক'লোঁ প্ৰফেচনেল ফটোগ্ৰাফাৰ। প্ৰফেচনেল ফটোগ্ৰাফাৰ বুলি কৈছোঁ ডাইৰেক্ট। তাৰপিছতে সেইবোৰে সুধিছে বাইক চাইক আছেনে বুলি কৈছোঁ। মই ক'লোঁ মই বাইক নচলাওঁ নহয়, ডাইৰেক্ট কাৰ চলাওঁ। ডাইৰেক্ট কাৰ চলাওঁ বুলি কৈছোঁ। ডাইৰেক্ট বাইক চলাব পৰা নাই আকৌ পিছে কাৰ চলাবলৈ। সেইবোৰ বাদ দে, সেইবোৰ বাদ দে। প্ৰথম তই মোক ফটো এটা মাৰচোন। চাওঁ ফটো এটা মাৰ। ফটো মাৰিব নাজানো। ভাই এইফালে আছে, এইফালে ক'ত গৈছিলি? তাত গৈছিলো। ইয়াৰ কথা এটা শুনিছানে? ছোৱালী পতালে ন। কালি মানে কি এইজনী ছোৱালী পতালোঁ কালি। এইটো কি হৈ আছে মালটো? ছোৱালী এজনীৰ কেনেকুৱা ফালিছোঁ আকৌ মই। ছোৱালীজনী সুধিছে কি কৰা বুলি, মই ডাইৰেক্ট ক'লোঁ গম পাৱ নাই প্ৰফেচনেল ফটোগ্ৰাফাৰ বুলি। ফটোগ্ৰাফাৰ বুলি কৈ দিছে। মাৰিয়ে দিওঁ ফটোগ্ৰাফাৰ বুলি কৈছোঁ ন, তেতিয়া বুজিছে ন। তাৰপিছতে কৈছে শুন, তাৰপিছতে কৈছে বাইক চাইক আছে বাইক চাইক আছেনে বুলি কৈছে। মই ক'লোঁ বাইক নাই, মই ডাইৰেক্ট কাৰ চলাওঁ। বাইকখন চলাবি শুন না, কাৰ মানে কাৰ চলাওঁ বুলি কৈছে। তেতিয়া প্ৰতিব নহয় নপতে ন। অলপ মানে দিব লাগে, অলপ শুন ফটোগ্ৰাফী, অলপ ফটোগ্ৰাফাৰ, প্ৰফেচনেল ফটোগ্ৰাফাৰ তামাম দিছে। কালি মানে আৰু বহুত কিবা কিবি ক'লো বে। কি ক'লে ন মোক কচোন কোনে বুজি পোৱা মই কথাটো। এতিয়া তই ফটোগ্ৰাফী কাৰো চলাও কেলা বাইকো চলাও, এতিয়া তইহে জানো এতিয়া কি কওঁ মানে বস্তুটো মই বুজিয়ে পোৱা নাই। তই কচোন কথাটো শুন। ছোৱালীজনী ধুনীয়া হয়, নপতিলেহেঁতেন। ছোৱালীজনীৰ আগত অলপ ফালিলোঁ কাৰণে পতিছে ন। ফালি দিলে ফালি দিছোঁ, তাৰপিছত কচোন আৰু কি সেইবোৰে কৈছে আৰু এটা কথা শুনি আমি দুটা কেনেকুৱা বাৰু? কেনেকুৱা বাৰু লগৰ আকৌ লগৰ। এটিটোত আমি ফালিছোঁ নে তই ফালিছ এতিয়া কচোন বাৰু? ময়ে ফালিছোঁ। মই আকৌ ছোৱালীৰ আগতে ফালিছোঁ, তহঁতৰ আগত নাই ফালা নহয়। কাৰ চলাবি ফটোগ্ৰাফী বাৰু সেইটো ফালি দিলি। ফটোগ্ৰাফী কাৰখন ক'পা নিবি? কাৰখন সেইটো হৈ যাব। ইনকম আছে নে কিবা কৰি আছ নে? মোৰ ইনকম নাই, কিন্তু সেইটো মেনেজ হৈ যাব। কেলে ফালি তই ফটোগ্ৰাফী বাৰু মানিছোঁ, তই ফটো এখন এনেই মাৰি দেখুৱাই দিব পাৰি। ছোৱালীবোৰো তেনেকৈ লেভেল ফালে ন, সেইকাৰণে মানে সিহঁতি লেভেল ফালক। সিহঁতৰ মাকৰ ঘৰ ছোৱালী সেইজনী ফালি বোলে গাড়ী এখন চলাবলৈ দিলে গেটখনৰ পৰা উলিয়ালে বাহনী দোৱাত সোমাই দিয়ে, কি হ'ব তেতিয়া? লাহে লাহে শিকিম ন, এতিয়া নাই, লাহে লাহে আমি লগৰ হ'লো, তই লগৰ হ'লি হয় নাই? এতিয়া লগৰ আমি ধুনীয়াকৈ মিলি থাকোঁ। তোক ক'ৰবালৈ গ'লে লৈ যাওঁ, আমি ক'ৰবালৈ গ'লে তোক ফোন কৰোঁ, হয়নে নহয়? এতিয়া তই ফটোগ্ৰাফী বুলি ক'লি কোনো বেয়া কৰা নাই, তই কাৰ কিনি শুনি সেই কথাখিনি যদি কেতিয়াবা যদি তোক যদি ছোৱালীজনীয়ে গম পাই যায় তই ফচি গ'লি। আৰু তাৰপিছত মোৰ নহয় বুজিছোঁ বুজালে বুজি নাই, লাভেই নাই, লাভ নাই। শুনা ভালকৈ শুনা, শুন কেলা শুনি আমি বুলি মই নকওঁৱে তোমাক, শুনি আছোঁ। শুন কথা শুন, তই ছোৱালীজনীক যদি পতাবলৈ বিচাৰিছ তই সেইফালৰ পৰা তই যদি খোজকাঢ়ি আহি থাকিলেও তোৰ যাব। সঁচা কথা ক। তই আমাৰ লগত এনেই কিবা এটা কৈ আছে, আমিতো লেভেল নুশুনোৱে। তোৰ লেভেলটো এনেও মাৰো বুলি, তোৰ লেভেল মানে ভাতৰ লগত পানী খোৱা লিখি তই সেইটো বাদ দে। খালি মই এইটো বুজাওঁ, তই ছোৱালী
হওক বেলেগ হওক ইমান লেভেল নহয় কাৰণ যদি কোনোবা এটা লেভেল মাৰিবি তই ফচি যাবি তই কোনোবা দিনা ফচি যাবি কাৰণ আমি লেভেল মৰা মানুহ আমি ভাল নাপাওঁ আমি লেভেল মৰা মানুহ ভাল নাপাওঁ আমি আজিলৈকে ফুটনি মৰা নাই লেভেল মৰা নাই কোনো আজিলৈকে হেৰিয়ে হোৱা নাই আৰু তেনেকুৱা ক্ষেত্ৰত যদি তই হৈ যাওঁ আমাৰ বদনাম ওলাই যাওঁ ভাই তোৰ লগত লাগি কাৰণ আমি দুটা ফ্ৰেণ্ড আৰু আমাৰ সিহঁতি অহা নাই কাৰণেহে গোটেইকেইটা আমি মিলি কিমান ধুনীয়া আমি এতিয়া ধুনীয়াকৈ আছোঁ কাৰণে তোক বুজাইছোঁ মেলিছোঁ ধুনীয়াকৈ আছোঁ হা তোক যদি কিবা এটা কৈ দিওঁ তোৰ বদনাম ওলাই গ'লে আমি কি ভাল লাগিব হা তোৰ যদি কোনোবাই বাটত ধৰি মাৰে তই মোক ফুটনি কেলৈ মাৰ বুলি কথাটো তই ঠিকে কৈছ বাৰু তই নিজে যেতিয়া ইনকম কৰিবি গাড়ী ল'বি বুলেট ল'বি যি ল তই তেতিয়া ফুটনি মাৰি পাবি মোৰ আমুক আছে মই আমুকত যাম মানে তই যদি তই যদি ডাঙৰ মানুহৰ লগত হাত আছে যদি তই আজিকালি ঘৰত কি কৰি আছ তই আড্ডা মাৰিবলৈ কেলৈ আহিছ তই এতিয়া কামত বিজি থাকিলেহেঁতেন তই বুজাইছোঁ বেয়া নাপাবি বেয়া নাপাওঁ আজি আমাক বেয়া নাপাবি এই ইয়াৰ কৈ বুজাই দিয়া তোক ভালকে বুজাইছে বুজ সেইটোৱে কৈছোঁ ছোৱালীজনীক কবি যি লাগে সঁচা কথা কবি মিছা কথা কেতিয়াও নকবি দেই মিছা কথা ক'লে লাষ্টত কথাটো ঠিকে কৈছ ক'লোঁ চা মইতো ক'লোঁ মই সেইটোৱে ক'লোঁ মই নুবুজাওঁ তোক আজিলৈ বুজাই মই পাবলৈ গ'লোঁ মানে এতিয়া নুবুজাওঁ তোক ক'ৰবালৈ গ'লে তোক ভালক বুজি লৈ তই যদি এটিটিউডে ফালগে তই যদি কিবা পেংলাই কওঁগৈ আমি লগ নকৰোঁ আৰু ছোৱালীজনীক বিয়ালৈ মাতিবি কেলা এনেও দৰাৰ লগত যাম আকৌ দেই দৰাৰ লগত কাইলৈ আহিব মই ছোৱালীজনীক সঁচা কথা কৈ দিম পাছত দেখা যাব কি এই বয়চোন বৈ কিবা এটা খাই মালটা চাইডে যাওঁ আমি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' বনাইছোঁ চ' এই ভিডিঅ'টো যাতে আপোনালোকে চাব গোটেই ফুল ভিডিঅ'টো চাব ফুল ভিডিঅ'টো চালে আপোনালোকে গোটেই কথাখিনি গম পাব আমি ভিডিঅ'টো এটা কাৰণত বনাইছোঁ যে এটা ষ্টৰীত বনাইছোঁ এই কাহিনীটো হৈছে আপোনাৰ এটিটিউড যে যাক কৈ ফুটনি চ' সেইকাৰণে আমি এই ফুটনিৰ ওপৰত লৈ আমি এই ভিডিঅ'টো বনালোঁ যে এইটো কাৰণেই বনাইছোঁ যে আজিকালি যোন মানুহেই নহওক ল'ৰা ছোৱালী বা ডাঙৰ যোনেই নহওক সকলোৱে ফুটনি এটিটিউড বা কিবা কাৰণ বা কিবা কিবি ফুটনি দেখায় চ' সেইটো কাৰণে বনাইছোঁ যে আপোনালোকে কাকো ফুটনি নামাৰিব কাকো লেবেল নেদেখাব কাকো মিছা কথা নক'ব আৰু যদি আপোনালোকক কোনোবাই আহি কেনে যদি কোনোবাই ফুটনি লেবেল মিছা কথা কয় তেতিয়াহ'লে সেই মানুহজনক আপোনালোকে নিজেই বুজাব আৰু ভাল পথলৈ আনিবলৈ চেষ্টা কৰিব সেইকাৰণে আমি এই ভিডিঅ'টো বনালোঁ যাতে কোনো মানুহে বা কোনো ল'ৰা ছোৱালীয়ে কাৰোবাৰ আগত লেবেল বা ফুটনি আৰু কাৰোবাৰ আগত মিছা কথা এইখিনি যাতে নকয় সকলোৱে ভালকৈ থাকিলে আমাৰ সকলোৰে কাৰণে ভাল সেইকাৰণে আমি এই ভিডিঅ'টো বনাইছোঁ জাষ্ট আপোনালোকে এই ভিডিঅ'টো চাব আৰু আমাৰ এই চেনেলটো খুলিছোঁ নতুন আৰু নতুনকৈ এই চেনেলটোত আমি ভিডিঅ' নতুনকৈ আপলোড কৰিছোঁ আপোনালোকে চাই ভালো পাব আৰু আগলৈকে আমি চেনেলটোত ভিডিঅ'খিনি দি থাকিম আপলোড কৰি থাকিম তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্টৰ যোগেৰে আমাক জনাব আৰু সকলোতে যাতে আপোনালোকে লাইক কৰিব বুলি আশাও কৰিছোঁ আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় আৰু এই ভিডিঅ'টো বুলিয়ে কোৱা নাই যিমানখিনি ভিডিঅ' আমি আপলোড কৰিম সকলোখিনি চাই যদি ভাল পায় তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আমাৰ আছামিজ ঝাকাছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু আপোনালোকে আমাৰ এই চেনেলটোত সদায় নতুন নতুন ভিডিঅ' চাবলৈ পাব ও ঘড়ি কবিতা